মই আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মৰমকণা এণ্টাৰটেইনমেণ্ট। মই আজি আকৌ দেখুৱাবলৈ গৈ আছোঁ মানে ভণ্টি কেইজনমানৰ শ্বুটিং অবেশদাৰ কোৰিঅ'গ্ৰাফাৰ। যদি আপোনালোক মোৰ চেনেলটো নিউ হয় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বেছি পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ আৰু শ্বুটিং কৰা লাগিছে। ৰাস্তাত মই শ্বুটিং চাবলৈ আহি আছোঁ। বলক আপোনালোক আগবাঢ়ি ৰাস্তাটো বেয়া কাৰণে মই শ্বুটিং তাৰ পৰা আৰম্ভ কৰিম। ভণ্টি মই আহি আছোঁ শ্বুটিঙৰ কাৰণে, শ্বুটিং চাবৰ কাৰণে, বিশেষকৈ চাবৰ কাৰণে আহি আছোঁ। মাজে মাজে যাব লাগিব। এইটো ৰাস্তা দি গৈ আৰু 10 মিনিট গ'লেই মই শ্বুটিঙৰ জেগা পাম। এইটো চাইডে আছে তিল খেতি আৰু আগত আছে ধান আৰু সেইটো চাইডে কাঠনি বাৰী, এইটো চাইডে আছে বাহনি। চ' এইটো ৰাস্তা দি যাব লাগিব। ৰাস্তাটো আগত বহুত বেয়া আছিলে, ত' এতিয়া অলপ ভাল হৈছে আৰু আজি ৰ'দটো দিয়াৰ কাৰণে অলপ শুকাইছে। এইটো চাইডেদি গৈ মই 10 মিনিট গ'লেই শ্বুটিং কৰা জেগা পাম। চ' আহক। গাঁৱলীয়া মানুহ বোকাৰ মাজে মাজে শ্বুটিঙৰ জেগা পাইছোঁ। শ্বুটিং আৰম্ভ হৈ আছে, আগত শ্বুটিং আৰম্ভ হৈ আছে, মানুহ কি আছে শ্বুটিং এয়া হ'ল আমাৰ কভাৰ ভিডিঅ' কণমানি নৃত্যশিল্পীসকল। বনাবলৈ আহোঁতে মোৰ সদায় দেৰিয়ে হয়। আজিও এটা প্ৰথম শ্বুট আৰম্ভ হৈ গ'ল, ছেকেণ্ড শ্বুটৰ কাৰণে আৰম্ভ কৰি আছে। অলপ ছেকেণ্ড শ্বুটৰ পৰা আৰম্ভ কৰোঁ। মই প্ৰথম শ্বুট আৰম্ভ হৈ গ'ল, ধুনীয়া লোকেশ্যন। চ' অকণমানি ভণ্টিহঁতে কৰিছে। বেছি হয়, সেইকাৰণে শ্বুটিংটো অলপ ৰৈ দিয়া হৈছে। তামাম গৰমত শ্বুটিং কৰি আছে অকণমানি ছোৱালী টিকিলি ভণ্টিহঁত। ত' ভিডিঅ'টো সম্পূৰ্ণ চাব। আমাৰ কণভাই শ্বুটিং চাব আহি গ'ল। কাট নমস্কাৰ দিয়া কেলেনো ঘূৰি দিলি কেইজনী মানুহ আই হয়। লগত আকৌ ছেকেণ্ড টাইম। ত' বহুত কষ্ট কৰিছে, কণ মাইনাহঁত দেখিছে, বহুত সৰু ছোৱালী বহুত কষ্ট কৰিছে সেইটো। ত' এটা ভিডিঅ'টো চাব, লাইক কৰিব, আগবাঢ়ি যাবলৈ আপোনালোকে আশীৰ্বাদ কৰিব। ত' ভৱেশদাৰ লগত ভৱেশদা খুবেই ভাল লাগিছে। মই দ্বিতীয়বাৰৰ বাবে কাম কৰিছোঁ। এই গীতটি আচলতে সকলো শ্ৰোতাৰ মুখে মুখে জিলিকা পাখিৰে, বিশেষকৈ মইনা পাৰিজাত আমাৰ মইনা মাইনীসকলে খুবেই ভাল পায়। কাম কৰি খুব ভাল লাগিছে। বিশেষকৈ শিশুসকলৰ লগত কাম কৰাটো যথেষ্ট কষ্টকৰ হয়, তথাপি সেই কষ্টক নেওচি আগুৱাই যাব বিচাৰিছোঁ। আশীৰ্বাদ কৰিবা আৰু দৰ্শকসকলক অনুৰোধ কৰিছোঁ, জিলিকা পাখিৰে জ্যোতি সংগীতৰ ভিডিঅ' মই কৰিছোঁ, আপোনালোকে চাব। লগতে আমাৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ৰিলিজ কেতিয়া দিম? আমি ৰিলিজ
এই সপ্তাহৰ ভিতৰতে দিম বুলি ভাবিছোঁ। লিংকটো দিম বাৰু মই। গতিকে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব। অ'কে বাই বাই। থেংক ইউ। কেমেৰামেন দাদাৰ ওচৰত দাদা কাম কৰি কেনেকুৱা লাগিছে? কাম কৰি খুবেই ভাল লাগিছে। যিহেতু সৰু ভণ্টি সৰু আমাৰ ভাইটি ভণ্টিসকলে খুব ধুনীয়া কাম কৰিছে। আমি নিজেই চিনেমাটোগ্ৰাফী কাম কৰি আমাৰে ভাল লাগিছে। আৰু ভৱেশ দাৰ লগত কাম কৰিছে ন? ভৱেশ দাৰ লগত আগৰ পৰাই কৰি আছোঁ। এতিয়া মাজতে অকণমান গ্ৰেপ লৈছিলোঁ। এতিয়া আকৌ নতুনকৈ আহিছোঁ আমি। নতুন চেনেল হয় মৰমকণা এণ্টাৰটেইনমেণ্ট অফিচিয়েল হয়। সকলোৱে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। যিসকলে কৰা নাই তেওঁলোকক কৈছোঁ তেখেতে আৰু ভাল কাম কৰক। ভাইটিয়ে খুব ধুনীয়া কাম কৰক। তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। এইটো সুবিধা ন? সেয়া দেখিছে নহয় কৰিঅ'গ্ৰাফাৰ অৱস্থা বেড লৈ ঘূৰি ফুৰিছে ওলাই আহিছোঁ। বেড উঠাবা মোৰ বুকুখন উঠাবা। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।